নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এবিধ বনৌষধি উদ্ভিদৰ উপকাৰিতাৰ কিছু তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহক আজি আলোচনা কৰোঁ পদিনা বা পুদিনাৰ বিষয়ে। পদিনা আমাৰ সকলোৰে পৰিচিত এবিধ বন শাক। এই বন শাকজোপাৰ লোভনীয় সুগন্ধই ইয়াৰ চিনাকি। সেয়ে চালাড, টেঙা কেঁচা চাটনি বা জুচ, চৰ্বত আদি বিভিন্ন প্ৰকাৰে ইয়াক খোৱা দেখা যায়। জুতিৰ লগতে ইয়াৰ ঔষধি গুণ আৰু ইয়াৰ পৰা আহৰণ কৰা মূল্যৱান তেল পিপাৰমিণ্ট অইলৰ বাবে ই বিখ্যাত। আজি আহক পুদিনাৰ গুণাগুণৰ ওপৰত কিছু কথা আলোচনা কৰোঁ। অৰুচি, অজীৰ্ণ, বদহজম, ভোক নলগা, পাচনতন্ত্ৰৰ দুৰ্বলতা, কোষ্ঠকাঠিন্য আদিৰ বাবে পদিনাৰ চাটনি নাইবা কুহুমীয়া গৰম পানীত পদিনা ৰস, নেমু ৰস, ক'লা নিমখ আৰু সাধাৰণ নিমখ মিহলাই চৰ্বত বনাই খালে সহজে উপশম পোৱা হয়। পেটত গেছ, এচিডিটি, পেট ফুলা, পেটৰ বিষ, বুকু জ্বলা-পোৰা ৰোগত পদিনা চাটনি বা চৰ্বত খালে নিৰাময় হয়। পুৰণি জ্বৰ, নিউমোনিয়া, টাইফয়েড আদি বিভিন্ন ৰোগত পদিনা, তুলসী, আদা, জালুক থেতেলিয়াই মৌ মিহলাই এগিলাচ গৰম পানীৰ লগত আৰু দিনে ২-৩ বাৰ খালে যথেষ্ট আৰাম পোৱা যায়। পদিনাত প্ৰাকৃতিক মেন্থল থাকে, সেয়ে সাইনাচাইটিছ, চৰ্দি, কাহ, এজমা, হাঁপানি ৰোগত পদিনাৰ জুচ, পদিনাৰ চাটনি, পদিনাৰ চাহ খাব পাৰি। জমা হোৱা কফ বা চৰ্দি বাহিৰ কৰাৰ বাবে বা মূৰৰ বিষত এনেদৰে খোৱাৰ উপৰিও পদিনাৰ কেঁচা পাত চোবাই খাব পাৰে। শুঙিব পাৰে বা নাকত এটোপকৈ ৰস দিব পাৰে, নাইবা গৰম পানীত পদিনা পিহি নাকেৰে ভাপ ল'ব পাৰে। শৰীৰৰ যিকোনো বিষ যেনে গাঁঠি বিষ, মুচুকা খোৱা, হাড়ৰ বিষ, মাংসপেশীৰ বিষ বা বিষাক্ত পোকে কামোৰাৰ বিষ আদিত পদিনা খোৱাৰ লগতে ১ ঘণ্টাৰ পৰা ৩-৪ ঘণ্টা পদিনা পিহি প্ৰলেপ দিলে আৰাম পাব পাৰি। গৰমত বা ৰ'দৰ তাপত মুখৰ বা দেহৰ ছালৰ যিকোনো সমস্যাৰ বাবে পদিনা আৰু এল'ভেৰা বা হালধিৰ ৰস পানীত মিহলাই গাত ঘঁহিব পাৰে বা গা ধোৱা পানীত মিহলাই ধুব পাৰে। পদিনাই শৰীৰৰ দুৰ্গন্ধ দূৰ কৰে। শালমইনা বা তেলেতীয়া ছালৰ বাবেও ই সুফলদায়ক। ছালৰ বা যিকোনো এলাৰ্জি ৰোগ বা ছালৰ সংক্ৰমণৰ বাবেও পদিনা হিতকাৰী। পদিনাই ৰক্ত পৰিষ্কাৰ কৰাৰ লগতে ৰক্ত সঞ্চালন ক্ৰিয়া মজবুত কৰে। হৃদৰোগ, উচ্চ আৰু নিম্ন ৰক্তচাপ, কিডনী, ডায়েবেটিছ, ইউৰিক এচিড, কলেষ্ট্ৰল আদি নিয়ন্ত্ৰণ কৰে। পদিনাৰ চৰ্বতে গৰমত প্ৰস্ৰাৱ জ্বলা, ৰঙা, হালধীয়া বা কমকৈ প্ৰস্ৰাৱ হোৱা, মূত্ৰনলীৰ সংক্ৰমণ দূৰ কৰে। লগতে নিয়মিত খালে খাদ্য হজম হোৱাৰ লগতে শৌচ খোলোচা হয়। দেহৰ অলাগতিয়াল পদাৰ্থ বাহিৰ কৰাত যথেষ্ট সহায় কৰে। মূৰ্ছা বা অজ্ঞান হ'লে পদিনাৰ পাত শুঙাই দিলে, কপালত ঘঁহি দিলে বা কিছু ৰস খোৱালে এই সমস্যাটো সুস্থিৰ হয়। পদিনাই মহিলাৰ অনিয়মিত ঋতুস্ৰাৱ বা ঋতুৰ সমস্যা দূৰ কৰাত সহায় কৰে। পদিনা পাতৰ পোৰা ছাইৰে দাঁত মজিলে দাঁতৰ আলু মজবুত হয়, মুখৰ দুৰ্গন্ধ গুচে। ইয়াৰ উপৰিও নিয়মিত পদিনাৰ চাহ, চৰ্বত, জুচ, চাটনি, চালাড আদি খাই থাকিলে দেহটোৰ নানান ৰোগ প্ৰতিৰোধ হয়। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ বাৰীত পদিনা নাই, ঘৰৰ কাষত বা টাবত পদিনাৰ পুৰঠ ডাল এটা আজিয়েই ৰুওক। নিয়মিত খাওক আৰু পৰিয়ালৰ স্বাস্থ্য অটুট ৰাখক।